হেল্ল' এভৰিৱান, মই জান্তি আৰু আপুনি চাই আছে খেল সংবাদ। বিগত সপ্তাহটোত বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'। আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে অশেষ ধন্যবাদ। আজি সন্ধিয়া 7:29 পিছৰ পৰা মোক অৱসৰ গ্ৰহণ কৰা বুলি ধৰি ল'ব। এক সুকীয়া ষ্টাইলত ইনষ্টাগ্ৰামত এনেদৰে পোষ্ট দি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে। হয়, বহুত ক্ৰিকেট অনুৰাগীৰ বাবে এয়া হতাশাজনক খবৰ হ'ব পাৰে। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে। এতিয়াৰ পৰা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আপুনি দেখা নাপাব ধোনীক, দেখা নাপাব হেলিকপ্টাৰ শ্বট। অৱশ্যে IPLত খেলি যাব মাহি। নিজৰ ইনষ্টাগ্ৰামৰ পষ্টৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ধোনীয়ে, য'ত তেওঁৰ ক্ৰিকেট যাত্ৰাৰ কথা উল্লেখ কৰিছে। বিভিন্ন সময়ৰ ফটো সংবলিত ভিডিঅ'টোৰ সৈতে বলিউডৰ এটা জনপ্ৰিয় গানো সংযোজিত আছে, যিটো শুনিলে আপুনিও হৈ যাব পাৰে আৱেগিক। ধোনীৰ এই ইনষ্টাগ্ৰামৰ পষ্টৰ লিংক আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপুনিও চাব পাৰে ধোনীৰ সেই বিশেষ পষ্ট। MS ধোনীৰ নেতৃত্বতে ভাৰতে 2007 চনত T20 বিশ্বকাপ, 2011 চনত এদিনীয়া বিশ্বকাপ আৰু 2013 চনত চেম্পিয়নছ ট্ৰফী জয়লাভ কৰিছিল। উল্লেখ্য যে 2004 চনৰ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেৰিয়াৰ আৰম্ভ কৰা MS ধোনী 2014 চনতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। শেহতীয়াকৈ তেওঁ এদিনীয়া, আন্তঃৰাষ্ট্ৰীয় আৰু T20 ক্ৰিকেটত ভাৰতীয় দলৰ অংশ আছিল। ধোনী ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত ভাৰতীয় দলৰ অধিনায়ক আছিল। IPLৰ খবৰ। IPLৰ মুখ্য স্পন্সৰশ্বিপৰ দৌৰত এইবাৰ বাবা ৰামদেৱৰ পতঞ্জলি। IPLৰ মুখ্য স্পন্সৰশ্বিপৰ পৰা চীনা কোম্পানী ভিভ' আঁতৰি যোৱাৰ পিছত নতুন স্পন্সৰ কোন হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে চলিত সপ্তাহতে স্পন্সৰৰ টেণ্ডাৰৰ বাবে বিজ্ঞাপন দিব। ইয়াৰ আগতে বাইজুছ, ৰিলায়েন্স জিঅ', টাটা, আন একাডেমিক গ্ৰুপসহ একাধিক সংস্থাৰ নাম পোহৰলৈ আহিছিল। পিছে শেহতীয়াভাৱে এই তালিকাত সংযোজিত হৈছে বাবা ৰামদেৱৰ সংস্থা পতঞ্জলিৰ নাম। বিশেষজ্ঞৰ মতে পতঞ্জলি যদি এইবাৰ IPLৰ মুখ্য স্পন্সৰ হয় তেন্তে লাভ হ'ব বাবা ৰামদেৱৰ সংস্থাটোৰ। পৰৱৰ্তী খবৰ। কৰোনাত আক্ৰান্ত হৈছে ভাৰতীয় হকী দলৰ খেলুৱৈ। বেংগালুৰুত অহা 20 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় হকী শিবিৰৰ পূৰ্বে 6 গৰাকী হকী খেলুৱৈ কৰোনাত আক্ৰান্ত হৈছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এই কথা সদৰি কৰিছে। শিবিৰত ভাগ ল'বলৈ উপস্থিত হোৱা ভাৰতীয় হকী দলৰ 20 গৰাকী খেলুৱৈৰ কৰোনা পৰীক্ষা কৰোৱা হৈছিল। ইয়াৰে কৰোনা পজিটিভ ৰিপৰ্ট অহা খেলুৱৈসকল হৈছে ফৰৱাৰ্ড মনদীপ সিং, অধিনায়ক মনপ্ৰীত সিং, ডিফেণ্ডাৰ সুৰেন্দ্ৰ কুমাৰ, যশকৰণ সিং, বৰুণ কুমাৰ আৰু কৃষ্ণা পি পাঠক। ক্ৰিকেটৰ খবৰ। পুত্ৰৰ ওপৰত জৰিমনা মেচ ৰেফাৰী পিতৃৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইংলেণ্ডৰ ষ্টুৱাৰ্ট হৈছে পিতৃৰ পৰা শাস্তি লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ। হয়, ইংলেণ্ডৰ ফাষ্ট বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ ওপৰত মেচ ৰেফাৰী তথা তেওঁৰ পিতৃ ক্ৰিছ ব্ৰডে মেচ ফিছৰ 15% জৰিমনা বিহিছে। ষ্টুৱাৰ্ট পিতৃৰ পৰা শাস্তি লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰ টেষ্টত য়াছিৰ শ্বাহক আউট কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে বেয়া মন্তব্য কৰিছিল ষ্টুৱাৰ্টে, আৰু তাৰ পিছতে তেওঁক জৰিমনা বিহা হয়। আন এক গুৰুত্বপূৰ্ণ খবৰ IPLৰ 2021 চনত অৰ্থাৎ অহা বৰ্ষৰ IPLত নহ'ব খেলুৱৈৰ নিলাম। কৰোনা সংক্ৰমণৰ ফলত চলিত বৰ্ষৰ IPL প্ৰায় 6 মাহ পিছুৱাই গৈছে। অহা 19 ছেপ্টেম্বৰৰ পৰা 10 নৱেম্বৰলৈ হ'ব এইবাৰৰ IPL। অৰ্থাৎ 2021 চনৰ IPLৰ বাবে বৰ্ডৰ হাতত মাজত 6 মাহতকৈ কম সময় থকাৰ বাবেই অহা বৰ্ষৰ IPLৰ খেলুৱৈৰ মেগা নিলাম কৰাটো সম্ভৱ নহ'ব। সেইকাৰণে পৰৱৰ্তী IPLত চলিত বৰ্ষৰ খেলুৱৈৰে দলসমূহে খেলিব লাগিব বুলি বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু এই সিদ্ধান্তক ফ্ৰেঞ্চাইজিসকলেও সহমত প্ৰকাশ কৰিছে। কৰোনাৰ আতংকত গৃহবন্দী মাৰাডোনা। কৰোনা সংক্ৰমণৰ আশংকাত গৃহবন্দী হৈ আছে কিংবদন্তি ফুটবলাৰ মাৰাডোনা। বয়সৰ দিশৰ পৰা সংক্ৰমণৰ বাবে মাৰাডোনাৰ স্বাস্থ্য চিন্তনীয় পৰ্যায়ত। সকলো দিশ চিন্তা কৰিয়েই এটা কোচিং চেণ্টাৰৰ প্ৰশিক্ষক মাৰাডোনাক অন্ততঃ এমাহ আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে। এই পৰামৰ্শক সঁহাৰি জনাই মাৰাডোনাই নিজকে গৃহবন্দী কৰি ৰাখিছে। পৰৱৰ্তী খবৰ। পাৱাৰ লিফটিঙৰ সময়ত দুৰ্ঘটনা। 400 কিলোগ্ৰাম ওজন উঠাবলৈ যাওঁতে দুয়োটা আঁঠু ভাঙিল ৰাছিয়াৰ খেলুৱৈৰ। সৌভাগ্যক্ৰমে ছাপৰ্ট ষ্টাফৰ সতৰ্কতাৰ বাবে ডিঙি ভঙাৰ পৰা ৰক্ষা পৰে খেলুৱৈগৰাকী। ৰাছিয়াৰ পাৱাৰ লিফটাৰ এলেকজেণ্ডাৰে 400 কিলোগ্ৰাম ওজন উঠোৱাৰ চেষ্টা কৰাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। খেলুৱৈগৰাকীক পিছত চিকিৎসালয়লৈ নিয়া হয় আৰু 6 ঘণ্টা জুৰি তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ কৰা হয়। ক্ৰিকেটৰ খবৰ।
4টাকৈ দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা আয়োজন কৰিব নিউজিলেণ্ডে। পৰৱৰ্তী গ্ৰীষ্মকালীন ছিজনত নিউজিলেণ্ডে ৱেষ্ট ইণ্ডিজ, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ বিৰুদ্ধে স্বদেশত দ্বিপাক্ষিক শৃংখলাত ভাগ ল'ব। নিউজিলেণ্ড ক্ৰিকেটৰ মুখ্য কাৰ্যবাহী বিষয়া ডেভিড হোৱাইটে এই কথা জানিবলৈ দিছে। ইংলেণ্ডে জৈৱ সুৰক্ষিত পৰিৱেশত ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলা অনুষ্ঠিত কৰিছে আৰু একেধৰণে নিউজিলেণ্ডেও এই শৃংখলা আয়োজনৰ প্ৰস্তুতি চলাইছে বুলি হোৱাইটে উল্লেখ কৰিছে। উল্লেখ্য যে নিউজিলেণ্ডত কৰোনা আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম। আৰু এয়াই আছিল বিগত সপ্তাহটোত বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।